बेंटल गोजौसिन गेजेर फरायसालियाव लुफुंनाय कस्तुरबा गांधी बालिका विद्यालय हस्टेल 4खौ दिनै बेखेवबाय। गोरिब एबा रांखान्थि लोरबां थाखोनि नखरनि 14निफ्राय 18 बैसोनि हिनजावसा फरायसाफोरखौ सोलोंथाइ लानायाव हेफाजाब होनायनि नोजोरजों मिरु सरकारनि रांखान्थि हेफाजाबजों बेंटल गोजौसिन गेजेर फरायसालियाव गोदानै लुफुंनाय कस्तुरबा गांधी बालिका विद्यालय हस्टेल 4खौ दिनै एमएलए निर्मल कुमार ब्रह्म आरो फरायसालिनि गोरायुं फोरोंगिरिफोर आरो फरायसाफोरनि नुजाथिनायाव इएम रनजित बसुमतारिया बेखेवनानै होयो। कस्तुरबा गांधी बालिका विद्यालय हस्टेलखौ दिनै बेंटलावहाय बेंटल हायार सेकेन्डारिनि सिङाव दिनै अपेनिं खालामनाय जाबाय, दरजा खेवनाय जाबाय। बे हाबाफारिनि गेजेरजों दिनै जोंनि चिरां हालामनि बे बेंटल ओनसोलाव गुबैयै जोंनि फरायसुलिफोरनि जा ड्रप आउटनि समस्या जेंना, बे जेंनाखौ जों फोजोबनो हासिगोन आरो जोंनि गुन गोनां सोलोंथाइखौ जों जौगाहोनायाव जोङो যথেষ্ট मावनो हागोन बेखौ आसा खालामनाय थाबाय। এতিয়াই শুভ মুহূৰ্তত অলপ আগতে আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ইয়াৰ হোষ্টেলটো উদ্বোধন কৰা হৈছে। ইতিমধ্যে আমি ৰুমৰ ভিতৰলৈ গৈ পেলাই সকলো একমডেশ্যনবিলাক আমি চাইছোঁ। চাই পেলাই আমি দেখিছোঁ ইয়াত সুন্দৰকৈ নিৰ্মাণ কৰা কাৰ্য সম্পন্ন হৈ গৈছে আৰু মই আমাৰ এইখন বিদ্যালয়ৰ প্ৰিন্সিপালৰ পৰা আমি জানিবলৈ পাৰিলোঁ যে গোটেই যিবিলাক মানে ছাত্ৰীসকলে ইয়াত থাকিব তেওঁলোকৰ ভিতৰত মানে SC, ST, OBC বিশেষকৈ তেওঁলোকৰ কাৰণে 75% ৰিজাৰ্ভ আৰু বাকী জেনেৰেলৰ পৰা যিবিলাক মানে ইকনমিকেলি বেকৱাৰ্ড তেওঁলোকৰ মানে ছাত্ৰীসকলে ইয়াত থাকিবলৈ সুবিধাটো পাব বুলি গম পোৱা গৈছে আৰু ইয়াত থাকিবৰ বাবে সকলো ছাত্ৰীসকলে মানে ইয়াত সুবিধাটো বিনামূলীয়াকৈ ইয়াত থাকিবলৈ পোৱা যাব। কিতাপৰ পৰা আৰম্ভ কৰি তাতে বেডিঙৰ পৰা আৰম্ভ কৰি খোৱা লোৱা গোটেই মানে ফ্ৰী অফ কষ্ট হৈ যাব। গতিকে ভাৰত চৰকাৰে ইমান সুবিধা কৰি দিলে আৰু এই সুবিধাৰ জৰিয়তে যিসকলে ইয়াতে ছাত্ৰীসকলে ইয়াত হোষ্টেলত থাকিবলৈ সুবিধা পাব তেওঁলোকে মন কৰিলে তেওঁলোকে ইয়াতে গোটেই পঢ়া শুনাৰ সুবিধাটো লাভ কৰিব পাৰিব। কাৰণ অলপ আগতে আমাৰ প্ৰিন্সিপাল মহোদয়ে ক'লে যে ইয়াতে ছায়েন্সৰ ছাবজেক্ট ছায়েন্স, মেথছ আৰু ইংলিছ এই তিনিটা ছাবজেক্টটো সময়ে সময়ে মানে তেনেকুৱা মানে টিউশ্যন কৰাৰো সুবিধা আছে বুলি তেখেতে জনাইছে। গতিকে তেনেকুৱা সুবিধাজনক ভাল এটা ব্যৱস্থাটো আমাৰ বেংটল হায়াৰ ছেকেণ্ডাৰী স্কুলত গাৰ্লছ হোষ্টেল হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। আমি ভাৰত চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু লগতে এই অঞ্চলৰ আমাৰ যিবিলাক মানে মুৰব্বীয়ান আছে, গাৰ্জেনছবিলাক আছে আৰু ডিগনিটৰীসকলে আছে আৰু এই কলেজৰ প্ৰিন্সিপাল আৰু বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াতে সকলো কাম কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে, যাৰ কাৰণে আজি এই নিৰ্মাণ কামটো সম্পূৰ্ণ হ'বলৈ পাৰিছে। আৰু এতিয়া সদ্যহতে শুনিছোঁ কেপাচিটিটো 100 জনৰ হ'ব, কিন্তু ফৰ দি টাইম বিং 25 জন এনৰলমেণ্ট কৰা হ'ব। মানে পুঁজিটো যিমান আহিছে সেইটো অনুযায়ী 25 জন এতিয়া ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি কৈছে। আৰু ইয়াতে নিৰাপত্তাটো আছে। ইয়াতে সকলো চোৱা চিতা কৰাবিলাক মহিলাসকলৰ পৰাই ইয়াত আছে। ইতিমধ্যে খোগো আছে। গতিকে ইয়াত কোনো অসুবিধা নোহোৱাকৈ যি ছাত্ৰীসকলে ইয়াত থাকিব তেওঁলোকে মানে এই সুবিধাটো লাভ কৰিব পাৰিব।